এই টিহু নদীৰ পানী কি ৰকম বাঢ়ি গৈছে ৰাতিৰ ভিতৰত বেয়া পজিশ্যন হৈ আছে আজি খচৰে বাঢ়ি আছে পুৰা পানী এই রাস্তা আমার এই কেইটে ভাঙি নিয়ে হয়েছি আর এখানে ভাঙবা লাগে কিবাকে সব চাফা হয়ে যাব নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা অন্য ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়াতো গোটেই অসমত বানপানী আহিছে আমাৰ গাঁৱটোতো একেবাৰে ধাৰাসাৰ বানপানী আজি 4-5 দিনৰ পৰা মানে এই ৰাস্তাত পানী উঠিয়ে আছে আমাৰ মানে কোনোদিনো বানপানী দেখা নাই আৰু গাঁৱত মানে আগতে বানপানী নাছিল য'তে ঘৰ আছিল মাকতে ঘৰত আমাৰ আহি কিনে এই বানপানী আহিছে গতিকে বানপানী অলপ দেখালোঁ আৰু মানে বিৰাট বেয়া পৰিস্থিতি হৈছে আৰু কি কৰবা এতিয়া উপায় নহয় আগতে উঠা নাছিল ঘৰত এই যোৱাবাৰৰ পৰা আৰু এইবাৰৰ পৰা মানে ঘৰত উঠা লগা হৈছে আৰু চাওকচোন চক হয় আৰু এই ঘৰৰ মানুহৰো চোট লৈ উঠছি ইমান পানী কি কৰবা বানপানীৰ জাগা কাইছ তুমিও এনা জানলি বিয়াই নলো তোমাৰ লগত কি এনা জানলি বিয়াই নলো এনা জানলি বিয়া নহলা এই বাপা আইলো তো ইমান বানপানীৰ দিনত বাকীকেইটা দিন ভাল না আমাৰ বাকীকেইটা দিন ভাল বানপানীত যদি উঠি ভাহি যাওঁ বাকী তাৰপিছত কি কৰিম সব যদি উঠি ভাহি লৈয়ে যাওঁ মাছ খাব পাৰবা না এইকেইটা দিন কিমান মাছ খাবা এইকেইটা দিন তুমি মাছ খাইছই আজি আৰু খাবা এই আগত এখন জাল পাতছিলোঁ এতিয়া কালি জালত মাছ চাছ লাগছি না লাগা নাই একো নাই আই মানে বছৰে এই অৱস্থা হয় আমাৰ এই বানপানীৰ সময়ত মানে অলপ আমাৰ গাঁৱৰ বানপানীখিনি পৰিস্থিতিত কেনান মানে মানুহে দুৰ্যোগ ভুগবা লগা হৈছে আপোনালোকক দেখাই দিওঁ আৰু খাল চাল গোটাই দল গৈছে এইগিলাখান দেখছি না মানুহগিলাখানৰ কেনা দুৰ্যোগ হৈছে কিমান পানী হৈছে আৰু চক চতল পাইছে পুৰা পানী এইগিলাখান দেখছি না এইগিলাখান খালত কিমান মাছ আছিল চব ওলাই গেল মাছ চাছ বেয়া লগা আহিছে 4 দিনমান আগতে মানে কি পথত ফাট মেলিছিল মানুহগিলাখানে আৰু পাগলা হৈ গৈছে আৰু বৰষুণ নাহে এইবাৰ ভেকলি বিয়া পাতি উৎপাত সেই ভেকলি বিয়া পাতাতে এতিয়া একেবাৰে বানপানীয়ে আহি গ'ল বৰ্তমান এই বানপানী আমাৰতে নহয় সকলো হৈ গৈছে দেখোন অসমত গোটেই অসমতে হৈছে বিহাৰত বা গৰমতে মানুহ মৰবা ধৰছি আমাৰতে বা বানপানী বাপৰে
এতিয়াতো চতলতে আছে, ঠিকে আছে। অলপ পিছততো সদায় যোৱাবাৰৰ দৰে এইবাৰো ঘৰতে সোমাব, যিটো দেখছোঁ। পৰিস্থিতি বেয়া। এই বৰষুণ যাক নকমা হ'ল না। এইগিলাখান ৰাস্তা ঘাট দেখছি না কেনেহান হৈ গৈছি। এই দুবম গাটা আহিছে একেবাৰে, কেনেহান পৰিস্থিতি। ৰ'বা তুমি বানপানীত তোমাৰ খোজকাঢ়া অভ্যাসখিনি ভাঙি যাবা ক'বা গমিছ, সাঁতুৰিবও নাজানো নাই। বানপানীত ঘূৰা সাতটা ফাটি যাব বাচ্চা। সাঁতুৰিব জানা না নাজানো? কি নাজান? আমাৰ এতিয়া বিয়া হৈছ, সাঁতোৰা অভ্যাস কৰিব লাগিছিল। এই বানপানীৰ কাৰণে এই ছাগলৰ পাত কেনেকে কাটবা লগা হৈছে। কি হ'ব মানুহৰ অৱস্থা। দেখছি না, গম পালি ময়ো আহিব পাৰিলো হয় পাত কাটবাৰ কাৰণে। কেনেহান অৱস্থা হৈছে। এই এক কাকাল পানী নামি হ'লেও ছাগলৰ কাৰণে পাৰ আনবাই লাগব। আমিতো খামেই, গৰু ছাগলী কি খাব নহ'লে বা। এই চাওক, তুমি তল চাবা। এই দেখছি না আমাৰ মহাদেৱৰ থানখনো তল গেল। উপায় নাই আৰু, প্ৰকৃতিৰ আগত মানে আৰু কোনো হাৰি যাব নোৱাৰে। প্ৰকৃতি তাণ্ডৱ। হাতত ধৰা, বিৰাট পানী হৈছে। সাগৰ সাগৰ নহয়, মহাসাগৰ। নাচবা ভয় লাগে। অতে নিব, অতে নিব। হ'ব এই আমাৰ শিৱত খানৰ এই অৱস্থা, পানীয়ে পানী খাই গৈছে। এইটো মানে আমাৰ জান আছিল, এই জানটো এতিয়া চাওকচোন, জান বেছি কি হৈ গৈছে, জানৰ চিন চাপ নহয়। আমাক জোক ধৰছি। বাপ্পা তুমি নহ'লে মই আজি ভাইয়া গেলো শুনিছো না। খাইবাই তোমাক কাৰো যাবৰ কাৰণে নাযাওঁ, একেলগে কাই যাব দিছিলোঁ। আমি এইগিলাখান সাঁতুৰিব জানিম না। আমাৰ এইবিলাক গছৰ উঠি কিনে আমি আম খাইছিলোঁ। তো গাইজ এতিয়া চাওকচোন আমাৰ চতলৰ অৱস্থা কি হৈছে। বেলেগ ৰাস্তা ঘাটে দেখালোঁ আপোনালোকক, কিন্তু আমাৰ নিজৰে চতলখনৰ কি অৱস্থা হৈছে ঘৰটোৰ। এই বৰষুণত মানে বহুত পানী যাইছে, বৰষুণ যাই আছে, পানী বাঢ়ি আছে, এনাহান হৈছে মানে না। দীপৰাই আহোঁতে কিমান আছিল হা, এই চাওক কিমান পানী উঠছে। গৰুকেইটা গলি ঘৰত নুঠলি ৰক্ষা, আৰু গলি ঘৰত উঠলি আৰু গৰু থ'ব জাগা হোৱাৰ নাই। এই চাওক অলপ আগতে এখনি ইয়াতে
এতিয়া তলত আছিল, এতিয়া মানে কিমান পানী উঠি গ'ল আৰু অলপ পিছত ভিতৰতে সোমাব। বহুত টেনচন লাগি আছে, পানীটো উঠলি মানে আলে বিলে একেবাৰে ইয়াৰ মাথা চাথা নষ্ট হৈ যাব। কি কৰোঁ আৰু উপায় নোহোৱা হৈছে। চিনা মানে এনা বেয়া হাৰত পানী বাঢ়ি আছে আৰু বৰষুণে আহে নেকি, সমস্যা। তো এইখিনিয়ে আছিল আজি এটা সৰু ভিডিঅ'। সোনকালকে যাতে বানপানী কমে, পানীগিলাখান যায় তাৰে প্ৰাৰ্থনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই।